हेलो एभ्रिवान मोर नतुन एटा भिडिओলৈ स्वागतम জানালো আজি ফ্ৰাই মাছৰ চাটনি ৰেচিপি এটা লৈ আহিছো আশা কৰো অকনমান হলো ভাল পাব তাৰ কাৰণে লৈছো ৰসুন বিলাহী ধনিয়া পিয়াজ আৰু জলকীয়া পৰিমাণ নিজৰ ইচ্ছামতে দিব এফালে মই বৰলিয়া মাছ লৈছো ফ্ৰাই কৰি কেৰাহী পাতি তেল গৰম কৰি ৰসুনখিনি প্ৰথমতে ফ্ৰাই কৰি ললো আৰু পিয়াজ জলকীয়া এইখিনিও ফ্ৰাই কৰি ললে যেহেতু কেঁচা গোন্ধটো আতৰে খাবলৈ ভাল হয় এইখিনি উলিয়াই ললো লোৱাৰ পাছত মই এতিয়া বিলাহীটো দুফাল কৰি ফ্ৰাই কৰি ললো আপোনালোকে খাইনে বাৰু ফ্ৰাই কৰিকে মাছৰ লগত চাটনি এনেকৈ আৰু এতিয়া মই জার এটা পাতি জারটোত ভৰাই ললো মিক্সার জার এটা পাতি ইয়াতে মাছখিনি ভৰাই ললো লগতে লৈছো যিখিনি ফ্ৰাই কৰি ৰাখিছিলো পিয়াজ জলকীয়া সকলোখিনি দি ললো আৰু দিয়াৰ পাছত ধনিয়াখিনিও দি দিলো ধনিয়াখিনি দিয়াৰ পাছত মই এতিয়া প্ৰয়োজনৰ মতে ইয়াত নিমখ ব্যৱহাৰ কৰিম আপোনালোকে নিজৰ ইচ্ছা চাই লব বস্তুখিনি কিমানখিনি লৈছে তাৰ ইচ্ছা অনুপাতেহে নিমখখিনি দিব যেহেতু বেছি দিয়াৰ পাছত কম হৈ যায় নহয় জানো হেতু কাৰণে চাই চিতি নিমখখিনি দিব দিয়াৰ পাছত মই অকনমান পানী দিলো পানী দি এতিয়া মই এখিনি গুটেখিনি পিছি লওঁ আপোনালোকে মাছ শুকান মাছৰ চাটনিটো সকলোৱে খায় নহয় জানো ফ্ৰাই মাছৰ চাটনি কোনে কোনে খায় জনাবচোন বাৰু এয়া চাটনি ৰেডি হৈ গ'ল মই এটা বাউলত উলিয়াই লৈছো আপোনালোকে যদি খাই পোৱা নাই কোনেও এবাৰ খাই চাব খুব ভাল লাগে কিন্তু পিয়াজ ৰসুনবোৰ আগতে ফ্ৰাই কৰিকে দিব তাত কেঁচাকৈ দি নিদিব খাবলৈ বেয়া লাগে এয়া চাটনি ৰেডি হৈ গ'ল ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেন্তে পুনৰ আহিম নতুন এটা ভিডিওৰ সৈতে মই ক্ষীৰপ্ৰভা তেন্তে বাই বাই